হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল স্বামী ব্লগছ। অন্য এটা ভিডিঅ'লৈ আকৌ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ, ব'লকচোন আজি কিবা এটা স্পেচিয়েল বনাম, মানে বনাই আছোঁ হাণ্ডি চিকেন আৰু বইল মাছ। ব'লক কেনেকৈ কি বনাওঁ ময়ো বনাই যাওঁ, আপোনালোকক চাই যাওক। ব'লক তেনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে লাগিছে লোকেল চিকেন লৈ লৈছোঁ পূৰা ধুনীয়াকৈ, আৰু এইফালে মাছ আছে। কচ মাছ এনেই বইল বনাবলৈ ভাল, কিন্তু কচ মাছ লোৱা নাই, মই বাহু মাছ লৈছোঁ। এইফালে আলু, পিঁয়াজ, এইফালে মান ধনিয়া, জলকীয়া, বিলাহী, এইফালে আদা নহৰু পেষ্ট লৈ লৈছোঁ, এইফালে গোটা মছলা পিচি লৈছোঁ। ব'লক এতিয়া খানাটো বনোৱা ষ্টাৰ্টিং কৰোঁ। প্ৰথমে মাটকা চিকেনটো ষ্টাৰ্ট কৰোঁ। প্ৰথম গেছটো জ্বলোৱাৰ আগত আপুনি মাটকাটো পূৰা তেল দি লওক। তেলটো অলপ বেছিকৈ দিব, খালি মাটকাটো মানে মাটিৰ এই বস্তু তেলটো অকণ শুহে, তেলটো অকণ বেছিকৈ দি ল'ব। তাৰপিছত এইটো পূৰা ধুনীয়াকৈ এনেকৈ পূৰা এইটো লগাই দিব, ঘূৰাই দিব, তেলটো গোটেই মাটকাটোত লগাই দিব। এতিয়ালৈকে কিন্তু মই গেছ জ্বলোৱা নাই, দেখিছেনে? গেছ জ্বলোৱা নাই এতিয়া ধুনীয়া। এতিয়া লাহেকৈ জ্বলাই দিম গেছটো। গেছটো জ্বলাই ল'লোঁ। এতিয়া মাটকাটো দি দিছোঁ ধুনীয়াকৈ। মাটকাটো কিন্তু আপোনালোকে ডাইৰেক্ট কৰি নিদিব, মাটকাটো অলপ মাটিয়ে লেপি ল'ব, নহ'লে মানে মাটিৰ বস্তু জুইত দিলে মানে এইটো ফাটি যায়। আমি এতিয়া বনাব লাগে কয়লাত, কিন্তু উপায়টো নাই এতিয়া। এইফালে মাটকাটো তেলখিনি গৰম হয়, মানে আমি এইফালে চিকেনটো অলপ ৰেডি কৰি লওঁ। চিকেনটো অলপ তেল দি মেৰিনেট কৰি ল'ম। অলপ তেল দি দিওঁ। চিকেনটো তেল দি ইয়াতে এতিয়া মছলাখিনি দি পূৰা সানিব লাগিব। এতিয়া অলপ নিমখ, এতিয়া নিমখটো দি দিম। আৰু অকণমান দি দিওঁ। তাৰপিছত অলপমান হালধি, দিলোঁ। অলপমান ৰেড চিলি, এয়া অলপমান এইটো দিম আদা নহৰু পেষ্ট। এতিয়া অলপ পিঁয়াজটো দি দিম। পিঁয়াজটো দি লৈ মই এতিয়া চেক কৰি লৈছোঁ হা। তেলটো গৰম হৈ আছিল ধুনীয়াকৈ। এই গোটা মছলা অলপ পিচি লৈছিলোঁ, এইটো ইয়াতে দি দিম, মিক্স কৰি ল'ম। এতিয়া ধুনীয়াকৈ হাতেদি মিক্স কৰিম গোটেই মাংসটো। এতিয়া দেখিলে এইটো মছলাটো পূৰা ফেটি ল'লোঁ। ফেটি অলপ দেৰি ইয়াক ৰাখি দিম, মানে মাংসটো সোমাব লাগিব মছলাটো। অলপ দেৰি ৰাখি দিম। গেছটো গৰম, তেলটো গৰম হোৱাৰ পিছত মানে মাটকাটো গৰম হ'ল, তেলটো তেজপাতটো দি দিছোঁ। তাৰপিছত ফুটি মছলা, শুকান জলকীয়া দুটা দিছোঁ 3টা। তাৰপিছত ধুনীয়াকৈ মই এতিয়া মাংসখিনি, কিন্তু ইয়াত গোটেইখিনি হ'ব নাই, সন্দেহ আছে, নহ'লে উপায় নাই, বেলেগ কৰিব লাগিব। মাংসটো এতিয়া দি দিম। মিলাই লওঁ। এতিয়া দেখিছোঁ ধুনীয়াকৈ মিলাই লৈছোঁ মছলাটোত, কাৰণ তেলটো মাংসটো সোমাব লাগিব, মাংসখিনি তললৈ যাব লাগিব মছলাটো।
এতিয়া মছলাটো ধুনীয়াকৈ মিলাই দিলোঁ। অকণ ধুই লওঁ ৰ'বা। এতিয়া ইয়াতে অলপমান নিমখ দি দিম। নিমখটো অলপ মটতে দিছিলোঁ, কিন্তু আৰু অলপ দিব লাগিব, কাৰণ যিহেতু এতিয়া মই পানী দিম। নিমখ দি দিলোঁ। দেখছি মই গৰম পানী কৰিছোঁ। অঁ চৰি, ভুল হৈছিলে, মই নিমখটো অলপ মিলাই লৈছোঁ। হৈ যাব। এতিয়া মই ধুনীয়াকৈ ইয়াত এতিয়া অলপ পানী দি দিম, কাৰণ পানী দিবই লাগিব। গৰম পানী দি দিছোঁ অলপ। পানী দিলোঁ দেখিছে। এতিয়া ইয়াত আৰু কৰিবলগীয়া বিশেষ কাম হয়তো যেন নাই। ধুনীয়াকৈ এনেকৈ মিলাই দিলোঁ। কেমেৰা পাৰ্চন পূজাশ্ৰী বুঢ়াগোহাঁই দত্ত দেই, প্ৰাইজ। ৰেচিপিটো মইহে তোমাক কৈ আছোঁ। এতিয়া গেছটো অলপ ফ্লেম বঢ়াই দিলোঁ। এতিয়া মই ইয়াত এইটো ঢাকনা লগাই দিলোঁ। ঢাকনা লগাই সেই মানে এটা হাৱাটো ওলাই যাব দিব নোৱাৰি, সেইটো কাৰণে এনেকৈ ঢাকনাটো লগাই দিব লাগিব, নহ'লে দিগদাৰ হ'ব। এতিয়া মাটকাৰ চিকেনটো এনেকৈ ৰেডি হৈ থাকিব। এতিয়া আমি এইখন কেৰাহীলৈ আহোঁ। এইখন কেৰাহীত এতিয়া বনাব লাগিব যে বইল মাছ। বইল মাছৰ কাৰণে পানী অলপ গৰম কৰিব লাগিব। এতিয়া বইল মাছ, বইলটো মানে গৰম পানীটো অলপ দি লৈছোঁ ইয়াতে ধুনীয়াকৈ, পানীটো গৰম কৰি। মই মানে অকণ বেলেগকৈ বনাওঁ, মানে বেলেগতকৈ অলপ আনকমনকৈ বনাওঁ। মানে বেলেগে যিটো নকৰে মই সেইটোৱে কৰোঁ, মানে ভাল লাগে মোৰ এইটো কৰি। আচ্ছা মই এতিয়া মই মাছটো দি দিলোঁ পিছে পিছকৈ। তাৰপিছতে মই ইয়াত বনাই আৰু বস্তু দিবলৈ ঢেৰ আছে ইয়াত, অলপ মাছটো দি লৈছোঁ। মাছ দি দিছোঁ। এতিয়া দিম ইয়াত মই পিঁয়াজ। ধুনীয়াকৈ পিঁয়াজটো একদম মিহি মিহি কৰি দিম। অলপ আলুও দি দিওঁ, ভাল লাগিব খাই। বইলত অলপ আলু দিলে ভাল লাগে। মাংসত আলু নাই দিয়া? মাংসত বহুত ধুনীয়া এটা চেণ্ট ওলাইছে ন, পাইছানে? এইটো মাংস দিব লাগিব, মাংস দিব লাগিব। এনেকৈ দিবা নেকি? কাটি দিব। মেইন যিটো বস্তু বইলৰ আদা ৰচুনৰ পেষ্ট। আদা ৰচুনৰ মই খুন্দি দিছোঁ, খুন্দি দিলোঁ। পেষ্টটো আছিলে, পেষ্ট অলপ দিব পাৰোঁ। অলপ পেষ্ট দি দিছোঁ, অলপ খুন্দিও দিছোঁ, অলপ পেষ্টটো দি দিছোঁ, ভাল লাগিব। এইটো আটা মাৰিব লাগিব, তেতিয়া হ'ব। পচটো দিছা নেকি? এতিয়া অলপ বিলাহী কাটি দিছোঁ ধুনীয়াকৈ। সৰু সৰুকৈ। এইটো বস্তু লাগে বইলত, নিমখটো। যদি নিমখ নিদিয়ে আৰু কি বইল খাবা।
ধুনীয়াকৈ মই অলপ লৰাই দিওঁ হালধি হালধি বইলত দিব নোৱাৰোঁ বোলো হালধি নিদিয়ে নহয় খালি আছে এতিয়া আৰু জলকীয়া দুটামান দি দিওঁ কেঁচা জলকীয়া দিব পাৰে কেঁচা জলকীয়া ভাল খালে ধুনীয়াকৈ এতিয়া বইলটো ইয়াতে হ'ব এতিয়াতো চব ইয়াত মিক্স আপ হৈ গ'ল নিমখ দি দিলোঁ বিলাহী দি দিলোঁ চব দি দিলোঁ এতিয়া লাহেকৈ ঢাকনাটো মাৰি ই ইয়াৰ কাম কৰি থাকক আৰু আমি অলপ দেৰিকৈহে ইয়াত চিন্তা কৰিম এতিয়া ঢাকনাটো মাৰি থৈ দিওঁ ঠিক আছে দুফালে দুটা হৈ আছে এফালে মাটকা চিকেন হৈ আছে এফালে বইল মাছ হৈ আছে ছানডে স্পেচিয়েল এইফালে গৰম পানী হৈ আছে ধুনীয়াকৈ খাব লাগিব আৰু কাম আছে So that's it.